নমস্কাৰ বন্ধু-বান্ধৱীসকল, আলোড়ন এগ্ৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আছোঁ দেখিছে না, পিছফালে দেখিছেনে, এয়া কহুৱা। যিহেতু কহুৱা যেতিয়া কাষত নদী আছে, লুইতৰ পাৰত আছোঁ বৰ্তমান। আমি ইটো পাৰে খেতি কৰিছোঁ। আমাৰ নিজাববীয়াকৈ আমি আলোড়ন এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ ফালৰ পৰা আমি খেতি কৰিছোঁ। প্ৰায় 100 বিঘাৰ ওপৰত আছে। গতিকে আমি তালৈ যাওঁ আৰু গোটেইখিনি সামগ্ৰী আমি কেনেকৈ কি কৰিছোঁ আমি দেখাবলৈ চেষ্টা কৰিম, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া কহুৱাৰ মাজে মাজে আগবাঢ়িম। এই আগত সমীৰ দুৱৰা আছে, আমি দুজন একেলগে আহিছোঁ। পানীৰ মাজত আছোঁ দেখিছে হয়তো, এয়া লুইতৰ পাৰত নহয়, লুইতৰ বুকুত। মোৰ লগত আছে সমীৰ দুৱৰা আৰু অৰূপ বৰা। মই তেওঁলোকক দেখাই আছোঁ। অৰূপ বঠা ধৰি আছে আৰু আমি এইটো পাৰে গৈ আছোঁ। আমাৰ তাত খেতি আছে, আলোড়ন এগ্ৰ প্ৰডিউচাৰ কোম্পানী আমাৰ তাতে খেতি আছে। গতিকে আমি সবিশেষ তাৰ আমি কি হৈ আছে গোটেইখিনি আমি দেখাবলৈ চেষ্টা কৰিম। ব'লক। আলোড়ন এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ CEO বহি আছে, আৰু সিটো চাইডে আছে গুৰিয়াল, নাৱৰ গুৰিয়াল অৰূপ বৰা বাই দিছে এইফালে। অ'কে, আৰু নদীৰ ভিউটো চাওক, বিৰাট সুন্দৰ। এইফালে ঘাটজাল এখন আছে, আৰু এইটো এটা ছানছেটৰ এটা বহুত ধুনীয়া ভিউ হয়। এইটো চাইডে চাওক, এইফালে এখন ঘাটজাল আছে। আমি এইটো পাৰ হ'লোঁ আৰু আমি এতিয়া গৈ আছোঁ। ব'লক দেখাই আছোঁ বাকীখিনি। আমাৰ কিমান প্ৰায় 100 বিঘাৰ ওপৰত হ'ব ন? ইয়াত 60-70 নহয়, দুইটা মিলাই, সিটো পাৰ এইটো পাৰ মিলাই। মানে প্ৰায় আমাৰ 150 বিঘামান খেতি কৰা হ'ব এইবাৰ, সৰিয়হ। তো কিমানখিনি পৰ্যায় আগবাঢ়িছে আমি সবিশেষ দেখাই আছোঁ। ব'লক। আমাৰ CEO বাটত মানে পৰিৱেশ দেখি পেলাই ফটো নপৰাকৈ মানে থাকিব নোৱাৰিলে। এয়া কেমেৰামেন অৰূপ বৰাই ফটো মাৰি আছে। এতিয়া নামা ট্ৰেক্টৰখনৰ মাত ৰিণিকি শুনিছোঁ। পাবহি লাগে আৰু। আহি অৱশেষত আমি আমাৰ মাটিডোখৰ পালোহি। এইখন হ'ল আমাৰ ট্ৰেক্টৰখন, হাল বাই আছে। আমি গৈ থাকোঁ এতিয়া। বগলী সোপা দেখিছে নাই, এইখন আমাৰ ট্ৰেক্টৰখন। আমি আছোঁ এতিয়া চাপৰিত, লুইতৰ চাপৰিত। আমাৰ ইয়াতে আলোড়ন এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ ফালৰ পৰা খেতি কৰি থকা হৈছে। ইয়াতে সৰিয়হ খেতি কৰা হ'ব। এইখিনি ইয়াতে হাল বাই আছে। এয়া আমাৰ ট্ৰেক্টৰে হয় সেইখন, আলোড়ন এগ্ৰ কোম্পানীৰ ফালৰ পৰা আমাৰ এখন ট্ৰেক্টৰ লোৱা হৈছে, আৰু ইয়াতে খেতি কৰি। আলোড়ন এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ সদস্য মানস গগৈদেৱে সম্পূৰ্ণভাৱে এই সৰিয়হ খেতিটোৰ তদাৰক কৰি আছে। তেওঁ দুইটা খেতি চাই আছে, চাপৰি এইটো পাৰে সিটো পাৰে। তেওঁ এতিয়া সিটো পাৰে ট্ৰেক্টৰৰ লগত জড়িত হৈ আছে, গতিকে সেইবাবে তেওঁ আহিব নোৱাৰিলে। সেয়ে অৰূপ বৰাই কথাখিনি দাঙি ধৰিব। নমস্কাৰ, মই শ্ৰী অৰূপ বৰা। মই এতিয়া আলোড়ন এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ ডাইৰেক্টৰ দায়িত্বত আছোঁ। আমি এতিয়া খেতি মানে ইয়াত প্ৰায় 70-80 বিঘাৰ ওচৰা-ওচৰিকৈ খেতি কৰিবলৈ লৈছোঁ, সৰিয়হ খেতি। তাকে এদিনত বেছি পাব নোৱাৰি, মানে মাটিত বহুত হাবি নং এনেকৈ মাটি কাটিবলগীয়া হয়। হ'লেও 10-15 বিঘা পায় আৰু একদিনত 10-15 বিঘা বহা হয়। কষ্ট অলপ হ'ব, হৈছেও কষ্ট। লগত আৰু কোন কোন আছে? লগত আৰু আমাৰ সদস্য আছে মানস গগৈ, তাৰপৰা আমাৰ দাদাজন আছে ধনিৰাম শইকীয়া। ইয়াত মাটি প্ৰায় 4-5জন মানুহৰ পৰা এনেকৈ আমি এগ্ৰিমেণ্ট কৰি লোৱা হৈছে। আমি তেখেতলোকক সম্পূৰ্ণ খৰচ পাতি, এতিয়া যিমানখিনি খৰচ হয় মানে হাল বোৱা,
বীজ দিয়া, সাৰ দিয়া, এইখিনি আমি সকলো আমি বহন কৰিম। সঁহাৰি পাইছোঁ ৰাইজৰ, কি হয় চাওঁ, আগুৱাই যাবলৈ চেষ্টা কৰিম। আমাৰ মানে নদীৰ এপাৰ আৰু সিপাৰে মিলাই টোটেল মাটি আমাৰ কিমান আছে? টোটেল হ'ব 140ৰ পৰা 50ৰ ভিতৰত। 140ৰ পৰা 50। সম্পূৰ্ণ আমি ইয়াতে সৰিয়হ খেতিয়ে কৰিম নে আৰু বেলেগ খেতি হ'ব ইয়াতে? আমি চাপৰিত অকল সৰিয়হহে লৈছোঁ, কিন্তু এৰিয়াবোৰত আমি বেলেগ গোমধান ইয়াতো কৰিব পাৰে, গোমধান কৰে বোলে, আমি কৰিম আৰু লাহেকৈ, ছিজন অহা নাই। প্ৰথম আমি সৰিয়হ দি ষ্টাৰ্ট কৰি চাওঁ। সৰিয়হটোহে ষ্টাৰ্ট কৰিছোঁ। হয়। আমাৰ মাজত আছে আলোড়ন এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ CEO সমীৰ দুৱৰা। তেওঁ আমাক সবিশেষ জনাব। যোৱা বছৰ আমি যোৱা বছৰো কৰিছিলোঁ সৰিয়হ খেতি, তাৰ পৰা আমি কিমানখিনি লাভৱান হ'লোঁ আৰু কেনেকৈ অনুপ্ৰেৰণা লৈ এইবছৰ আমি তাতকৈ অধিক আগ্ৰহেৰে আমি খেতি কৰিম সেই বিষয়ে। নমস্কাৰ, আমি এয়া সৰিয়হ খেতি লাগি আছোঁ। যোৱা বছৰ আমি পৰীক্ষামূলকভাৱে 10 বিঘা সৰিয়হ খেতি আমি কৰাইছিলোঁ, আৰু সেই সৰিয়হ খেতিটোত আমি যথেষ্ট লাভৱান হৈছোঁ। আৰু সেইটো ওপৰতে ভিত্তি কৰি আমি এইবাৰ 100 বিঘা আমি কৰিম বুলি ভাবিছিলোঁ, কিন্তু ৰাইজৰ সঁহাৰি বহুত পাইছোঁ। এতিয়া মুঠ 150 বিঘা হৈছেগৈ। 150 বিঘা সৰিয়হ আমি কৰিম বুলি ভাবিছোঁ, আৰু এইবছৰ হয়তো যথেষ্ট লাভ হ'ব বুলি আমি আশা কৰিছোঁ। এতিয়ালৈকেতো সম্পূৰ্ণ চাহ পোৱা নাই, ইয়াতে বহুত বন কিবা কিবি এইবিলাক যথেষ্ট আছে, তো অকণমান চাফ চিকুণ হ'ব লাগিব, তাৰপিছত আমি সৰিয়হটো পাৰিম। আৰু ঠিক আছে, সবিশেষ আপোনালোকক জনাই গৈ থাকিম ষ্টেপ বাই ষ্টেপ। খেতি সম্বন্ধীয় ভিডিঅ'টো আপোনালোকক দেখালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোক কোনোবা নতুন ভিডিঅ'ত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ খেতি ৰিলেটেড ভিডিঅ' কিছুমান আপোনালোকে ইয়াতে পাই থাকিব। আৰু সঁহাৰি জনাব, লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। এইখন আমাৰ নাওখন, আৰু আমি এইখনতে উঠি সেইটো পাৰলৈ যাব লাগিব। চাওক কি মজা। এইফালে এইটো আমাৰ কেম্পটো, এইটো হালধীয়াকৈ যিটো দেখিছে এইটো তম্বুটো, আৰু এইফালে আমাৰ ট্ৰেক্টৰখন আছে। আৰু এইফালে চাওক, ৱাও, সঁচাই মানে মনোমোহা ক'ব লাগিব। ভিউ